ডিজিটেল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। তেন্তে ব'লক আজি ভিডিঅ'টো মানে ধামাকা হ'ব গৈ আছে, কেনেকুৱা হ'ব আৰু কেনেকুৱা হ'ব গৈ আছে আপোনালোকে বৰ্তমান গম পোৱা নাই। তেন্তে ব'লকচোন ৰুমলৈকে যাওঁ আৰু কেনেকুৱা হ'ব ভিডিঅ'টো আপোনালোকে চাই থাকক। ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে স্কিপ নকৰে। তেন্তে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' গাইছ বৰ্তমান মই মানে ৰুমত গৈ আছোঁ। মানে এইখন হৈছে আমাৰ কেণ্টিন বুলি ক'লেও ভুল নাই, ৰুমৰ কাষতে। তেন্তে ব'লকচোন ৰুমলৈকে যাওঁ। চ' গাইছ বৰ্তমান মই ৰুমত গৈ আছোঁ। মানে মোৰ লগত মানে কি বুলি ক'ম, মানে এইটো দানৱ আছে, দানৱ। মানে ইমান ভাত খাই মানে একদম, আৰু কিছুমান মানে উঠে নাই একদম। মোৰ এইখন হৈছে বিচনা, মানে এইজন এই মগনা এই বলিউড ভিডিঅ' বনাব যাব লাগে। ঠিক আছে ভিডিঅ' বনাব যাব লাগে। জয় ৰাতি হলি এইবিলাক চিয়াৰ লগত ভিডিঅ' কল কৰি থাকি। मारो मुझे मारो नहीं ये मजाक हो रहा है বৰ্তমান এইটো হৈছে আমাৰ ৰুমটো। মানে আমাৰ ৰুমত মানে কি হয় ভিক্ষা লৈ আপোনালোকে গম পোৱা নাই। বৰ্তমান আমাৰ ৰুমত মানে জাঙিয়াৰে ভিক্ষা। वाह क्या सीन है, वाह क्या सीन है। বৰ্তমান চব আপোনালোকে, আৰু মই আপোনালোকক দেখুৱাব গৈ আছোঁ। মানে এইজন আমাৰ দানৱ বুলি ক'লে শুনে ইমান ভাত খায়, মানে মই ভাবি পোৱা নাই ইমান ভাত খায়। চ' গাইছ মোৰ লগত আছে ৰঞ্জিত। তুমি মানে ইমান কিয় কাৰণে ভাত খা মানে তোমাৰ আৰু মানে তুমিতো জোল নকৰা মানে ভাত খাই মানে এনেকুৱা মানে হেৰি কৰা নাই কি ইমান ভাত খায়। মানে আলু আনা ভাত, মানে অলি আলু আনা ভাত খায়। মানে একদম দালি চালি একদম ভাল নাপায় ই। আলু আনা ভাত খায় ৰাতিপুৱাই মানে ব্ৰেকফাষ্ট একো নকৰে, কেৱল ভাতে খায়, কেৱল ভাত। মানে ৰুটি দিয়ে তেওঁ ভাত খায়। মানে ইমান আলু আনা ভাত আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ আলু আনা ভাত খাই আছে ৰঞ্জিতে। মানে ৰঞ্জিত মানে আপুনি কিহৰ কাৰণে আলু আনা ভাতটো খায় মোক অলপ আলু পিটিকা খালে মানুহ কয় মানে একদম হেৰি হয়, মানে চৰ্বি তৰ্বি হয়। আপোনাৰ কি চৰ্বি তৰ্বি হোৱা নাই নেকি? চাওঁ আপোনাৰ পেটটো চাওঁ, আপোনাৰ পেটটো চাওঁ কিমান চৰ্বি হৈছে চাওঁ মানে বা বম পেট এইটো বা। চ' গাইছ মানে মোৰ বহুত কাম আছে বৰ্তমান। কাপোৰ চাপোৰ ধোৱা আছে মানে তাৰপিছত আৰু মানে ধুতিটো যাব লাগিব, কি কৰিব আৰু কাপোৰ চাপোৰ ধোৱা আছে, কাপোৰ চাপোৰ ধোৱা লাগিব। এইটো বাল্টিং মোৰ মানে কাপোৰ চাপোৰ বৰ্তমান হেৰি কৰি থৈছোঁ, মানে গৰম দি থৈছোঁ, মানে একদম চাপত গৰম দি থৈছোঁ। তাৰপিছত ধুম ধোৱাৰ পিছত মানে কি কৰিব আৰু মানে বেলেগে মই ভাত খাই লওঁ। আৰু মই আজি আলু আলু ভাতটো খাম, আপোনালোকে চাওক কিহেদি খাম ভাতে। ব'লক আজি ব'লক চকাইছি মানে এইজন দানৱেও মানে আলু আনা দিয়ে ভাত খাব। মানে কেনেকৈ আনিছে চাচোন, মানে একদম আলু সানাই আছে, মানে তেওঁ সানিছে। মানে আপুনি হাতত দিছেনে নাই মানে বৰ্তমান মই জাষ্ট মই লেট্ৰিনৰ পৰা অহা দেখা পাইছিলোঁ, মানে আলু সানিয়ে আছে। रुको जरा सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ এইফালে খায়ে আছে, মানে ই আমাৰ আলু এটা খাই ইমান ভাল পাই এইফালে ভাত খাই আছে। মানে এইজন ভাত খাই আছে, মানে একদম ই আলু সানি আছে। এতিয়া ময়ো খাব লগা বাধ্য হ'ল। ইয়াৰ বোলে আলু এটা ইমান একদম টেষ্টি হয়, মানে ময়ো খাই চাওঁ আৰু কেনেকুৱা হয়। বলকচোন খাব পাব। বৰ্তমান মোৰ লগত আছে দাদা, মানে দাদাই মানে আলু এটা খাই আছে। মানে এইজন লৈ মানে আলু সানি দি আছে আৰু দাদাই খাই আছে। মানে দাদা আপুনি যে আলু আনা দি খাইছে, মানে আলু আনা টেষ্টটো অকণমান ক'ব নেকি? মানে কেনেকুৱা ধৰণৰ ये आलू खाना भात टेस्टी सुना एक बार खाबो নহয় হয়। দ্বিতীয় বাৰ আহিব নাই মানে আলু খালে বোলে কি কিছুমানৰ চৰ্বি হয় মানে। নাই চৰ্বি হলো এক সাইজ কি খাব লাগে হয় কিন্তু আমি এটা বহুত খাও নাই নহয় হয়। যিখিনি পৰিমাণ আৰু যোনে একবাৰ আলু খানা ভাত ৰাতিপুৱা খাব হয়। ই মানে ই আহিব লাগিব খাবাই। মানে মই আলু আনা ভাতটো ময়ো খাই ভাল পাওঁ, কিন্তু ই মই জাষ্ট ইয়াত লেট্ৰিনৰ পৰা অহা দেখা পাইছিলোঁ। ই আলু যেনেকৈ সানি আছে মানে সেইটো কিন্তু বন্ধ কৰিব লাগে। তাকে সেইটো বন্ধ কৰি। वाह क्या सीन है, वाह क्या सीन है। হাত চাবোনে ধোৱা নাই ইয়াত লাৰা বন্ধ কৰিব। বাইদেউ কেনেকুৱা ধৰণৰ মানে আলু আনা ভাত খাই কেনেকুৱা ধৰণৰ অনুভৱ হৈছে আপোনাৰ? আলু খানা ভাত খাই বহুত সোৱাদ লাগি যায়। বহুত ভাল লাগিছে হয়। মানে একদম ময়ো মানে আজি আলু আনা ভাতেৰে মানে ভাতটো খাই লৈ কেনেকুৱা ধৰণৰ আৰু মানে যোনে নেকি আমাৰ খানা বনাইছে আপোনালোকে দেখুৱাইছে, সেইজন হৈছে দাদা। আপোনাৰ মানে কেনেকুৱা ধৰণৰ অনুভৱ, মানে খানা বনোৱা একদম ইমান দিনা আপুনি এই মানে হেৰিটো কেণ্টিনটোত খানা বনাই আছে। মানে আপুনি কেইজনমান মানুহৰ খানা বনোৱা? 70জন মান মানে মানুহ দাদাই অকলে খানা বনায়, মানে অকলে কণ্ট্ৰল কৰে বুলি ক'লে ভুল নাই। তেনে বলকচোন আজি মই মানে ভাতটো খালে মোৰ পুৰা ভাল লাগিছে, আলু এটা খাব লাগিছে। তেনে বলক ভাতটো খাই লওঁ।
চ' গাইছ মোৰ লগত মানে হেৰি মোৰ মানে কি বুলি কয় দাদা বুলি ক'লে ভুল নাই দাদাক মই মানে জুমতে লগ পাইছিলোঁ জুম কৰিব যাওঁতে মই মানে জুম কৰিব যাওঁতে মোক দাদাই কৰিব হাগিলে মানে মোক চেৰাই মানে জুম কৰিলে বোলে মই আৰু খিনাই যাম দাদাই মানে জুম কৰে দাদা মই জেগা মানে দাদাই বহুত কষ্ট কৰে মানে একদম মানে কষ্ট মানে বডিটো হৈছে বুলি ক'লে হ'ল নাই মোক মানে দাদাই বহুত মানে ভাইটি হিচাপে বুজাইছে আৰু তুমি জুমত যাব নালাগে তোমাৰ এনেই চেহেৰা নাই কৈ মোৰ চেহেৰা একোৱে নাই আৰু মই জুমত গ'লে মানে মই আৰু কিনে দিওঁ হয়ে নাই মোক এতিয়া দাদাই কৈছে তুমি আলু আনা খা আৰু ছবি বনা আৰু জুমত যোৱা মই একদম দাদাৰ কথাটো একদম পূৰা ৰাখি পেলাই আজি মই আলু আনা দি ভাত খাম যেনে বলকচোন আজি আলু আনা ভাতৰ টেষ্টিটো লৈ আহোঁ যায় চ' গাইছ ময়ো বৰ্তমান ভাত চাত উলিয়াই ল'লোঁ মানে আলু আনা ল'ব লাগে মানে একদম আলু মেইন চব্জিৰ কাৰণে আলু মেইন মানে মোৰ মানে চেহেৰাই নাই আলু চালু খাই হ'লে চেহেৰাটো আনিব লাগিব চ' বৰ্তমান মই কাই খাম লৈ বৰ্তমান মই ৰুমত গৈ আছোঁ আৰু ভাত খাবলৈ বলক মই বৰ্তমান আলু আনা ভাত খাই আছোঁ মানে মোক জাহাজটো আনিব মোক জাহাজ আনিব আলু আনা ভাত মই খাই আছোঁ আপোনালোকৰ হাতত আলু অনা ভাত আৰু তেন্তে চেহেৰা আহিব আৰু ছবি আহিব তেন্তে বলকচোন আজি আলু অনা ভাত চ' গাইছ আমাৰ এইটো আমাৰ ৰঞ্জিত বুলি কয় বহুত মানে ভাল নাচে সি বাংলা গানত বহুত নাচে আৰু হাতৰ কাহিলৈ কি ঘূৰাই ঘূৰাই নাচে ৰঞ্জিত অলপ আপুনি যদি আপোনাৰ দৃশ্যটো যদি মোৰ অলপ দেখুৱাই দিয়ে মই ভাল পাম নিশ্চয় ৰঞ্জিত আপোনাৰ দৃশ্যটো অকণমান দেখুৱাই দিলে মই ভাল পালোঁ হয় নিশ্চয় আপুনি যেনেকৈ কাহিটো ঘূৰাই দিয়ে নাচি অলপ অকণমান দেখুৱাই দিয়া মানে এই বহুত ভাত খায় দানৱ বুলি ক'লেও ভুল নহয় ইয়াৰ একদম দানৱ বুলি ক'লেও ভুল নহয় একদম বৰ্তমান মই ভাত চাত খাই ল'লোঁ বৰ্তমান এতিয়া মই যাম কাপোৰ চাপোৰ ধোৱা আৰু মোৰ লগত বৰমন্দা আছে বৰমন্দাই ভাত চাত খাই আছে বৰ্তমান আৰু কি বুলি কয় বৰ্তমান মই এতিয়া কাপোৰ চাপোৰ ধোৱা যাম বৰ্তমান কাপোৰখিনি ধুই লওঁ কাপোৰখিনি ধোৱাৰ পিছত মানে কাপোৰখিনি ধোৱাৰ পিছত মই আপোনালোকক দেখুৱাম মানে ইমান বেয়া ভাষা আপুনি কি আকৌ মই কিন্তু ভিডিঅ'ত এনেকৈ বেয়া ভাষা ক'লে বেয়া পাওঁ দেই বৰ্মন্দা আপুনি ডাঙৰ মানুহ ডাঙৰ ব্যক্তি এটা হয় মই বৰ্তমান কাপোৰ ধুব যাওঁ আপুনি এনেকৈ নক'ব কাপোৰ ধুব আহিছোঁ মানে বৰ্মন্দাই পূৰা খেলি দিছে একদম কাপোৰখিনি ধুলে আপোনালোকক দেখুৱাই আছোঁ পূৰা কাপোৰ মানে কি বুলি ক'ম বিয়াখন হোৱাই ভাল বুলি ক'লেও ভুল নাই আৰু একদম কাপোৰ ধুয়ে থাকিব লাগিব কাপোৰ কি ক'ম মানে বেক কেমেৰা হৈ দেখুৱাইছে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেন্তে বলক আজি কাপোৰখিনি ভালকৈ ধুই লওঁ কাপোৰখিনি ধুই লওঁ মই ভিডিঅ'টো একেলগে চাই সবাই নকৰি কাপোৰ কানি ধুই থাকিব লাগে মানে বিয়া বাৰু পাতিব লাগিব ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মানে বহুত কষ্ট হৈছে আপোনালোকৰ যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই আপোনালোকে নিশ্চয় গম পাইছে মানে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে হয়তো আপোনালোকে কমেণ্ট কৰি জনাব হয়তো ভাল হ'ব পাৰে মানে বেয়া হ'ব পাৰে আপুনি কমেণ্ট কৰি ক'লেহে মই মানে ভালকৈ বনাবলৈ চেষ্টা কৰিব পাৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব 1K হ'ব অৱস্থা আপোনালোকৰ আশীৰ্বাদত 1Kটো কৈ দিয়ক মানে বলক আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় আই অসম তেৰে সজাবা খুৰাৰ মেলা অনুভৱ মোৰ
জীৱনৰ চিত্ৰ লেখা